বন্ধুসকল, বছৰটোৰ সেই সময় আহি পৰিছে যেতিয়া চাৰিওফালে ভক্তি আৰু উৎসৱৰ পৰিৱেশ ভৰি পৰে। বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজা, এই প্ৰতিটো পূজাতে আমি সকলো দেৱ-দেৱীৰ আগত মূৰ দুৱাই আশীৰ্বাদ বিচাৰোঁ আৰু কামনা কৰোঁ যে আমাৰ জীৱন সুখী হওক, ৰোগ ব্যাধি আঁতৰ হওক আৰু সকলো দিশেই ধনাত্মকতাৰে ভৰি যাওক। নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা থাকিল। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে পূজাত কেৱল ভগৱানক প্ৰাৰ্থনা কৰাই যথেষ্টনে? পূজাৰ আটাইতকৈ ডাঙৰ অংশ হৈছে দান আৰু সেৱা। ভগৱানৰ আটাইতকৈ প্ৰিয় হ'ব যেতিয়া আপুনি আনৰ ভোগ নিবাৰণ কৰিব, প্ৰসাদ আৰু ভাণ্ডাৰত মানুহক সেৱা কৰিব। আমি সকলোতে দেখা পাওঁ যে পূজাৰ সময়ত সকলোতে ডাঙৰ ডাঙৰ ভাণ্ডাৰ অনুষ্ঠিত হয়। আপুনি ইচ্ছা কৰিলে তাত গৈ কিছু ধন দান কৰিব পাৰে অথবা নিজে প্ৰসাদ বিতৰণ কৰিব পাৰে। সম্ভৱ হ'লে ঘৰতে কিছুমান মিঠা বা ৰন্ধা খাদ্য বনাই মন্দিৰলৈ লৈ যাওক আৰু ভক্তসকলক বিতৰণ কৰক। মনত ৰাখিব, যেতিয়া আপুনি আপোনাৰ অংশৰ অন্ন আপোনাৰ হৃদয়ৰ সঁচা মৰমৰ সৈতে কাৰোবাক উপহাৰ দিয়ে, তেতিয়া ভগৱান আটাইতকৈ সুখী হয়। এটা কাহিনী কওঁ। কোৱা হয় যে এগৰাকী দুখীয়া মহিলা দুৰ্গা পূজাত খালী হাতে উপস্থিত হৈছিল। তেওঁৰ ওচৰত ভগৱানলৈ অৰ্পণ কৰিবলৈ ফুল-ফল একোৱেই নাছিল, কিন্তু তেওঁৰ হৃদয়ত সঁচা ভক্তি আছিল। তেওঁ নিজৰ ঘৰলৈ আহি অলপ খিচিৰি বনাই মন্দিৰত অৰ্পণ কৰিলে আৰু ভক্তসকলক বিতৰণ কৰিলে। ভক্তসকলেও সেই খিচিৰি অতি আদৰেৰে গ্ৰহণ কৰিলে। ভক্তসকলেও সেই প্ৰসাদ অতি আদৰেৰে খাইছিল। কোৱা যায় যে সেই নিশা মা দুৰ্গাই পূজাৰীক সপোনত দৰ্শন দিছিল আৰু কৈছিল, আজিৰ দিনটোত মোৰ আটাইতকৈ প্ৰিয় উপহাৰ হৈছে সেই খিচিৰি, যি সঁচা হৃদয় আৰু নিস্বাৰ্থভাৱে দিয়া হৈছিল। তেন্তে বন্ধুসকল, এই পূজাৰ সময়ত কেৱল পূজাতে সীমিত নহ'ব। সেৱা, দান আৰু প্ৰসাদ বিতৰণক আপোনাৰ ভক্তিৰ অংশ বনাওক। কাৰণ সঁচা পূজাৰ অৰ্থ হৈছে সেইটো, য'ত ভগৱানৰ সৈতে ৰাইজো সন্তুষ্ট আৰু সুখী হয়। এইবাৰ পূজাত কেৱল ভগৱানক প্ৰাৰ্থনা কৰাই নহয়, ভগৱানৰ বাবে দান কৰা আৰু প্ৰসাদ বিতৰণ কৰক। কাৰণ যেতিয়াই আপুনি আনৰ জীৱনত সুখ বিতৰণ কৰে, তেতিয়াই আপোনাৰ জীৱনতো ভগৱানৰ আশীষ বাঢ়ে। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।